আমি ইতিমধ্যে উল্লেখ কৰিছোঁ আজিৰ সভাৰ মুখ্য বক্তা হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ পবিত্ৰ প্ৰাণ গোস্বামী ডাঙৰীয়া। যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ গোস্বামীদেৱ এগৰাকী প্ৰবীণ শিক্ষাবিদ তথা বৰগীতৰ গৱেষক। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰীধাৰী গোস্বামীদেৱে বিভিন্ন গ্ৰন্থৰ উপৰিও বৰগীতৰ ওপৰত বিভিন্ন গৱেষণা পত্ৰ প্ৰকাশ কৰি উলিয়াইছে। আকাশবাণীৰ শিল্পী ডক্টৰ গোস্বামীদেৱে পৰম্পৰাগত বৰগীতৰ সাধনা আৰু সংৰক্ষণত কাম কৰি আহিছে। আমি তেখেতক আমাৰ মাজত আজি পাই সঁচাকৈ গৌৰৱবোধ কৰিছোঁ। মই ডক্টৰ পবিত্ৰ প্ৰাণ গোস্বামীদেৱক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাম। তেখেতক আদৰি আনিব অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ জ্যোতিৰাণী গগৈ। তেখেতক সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য মহোদয়। এয়া আমাৰ মাজত ডক্টৰ পবিত্ৰ প্ৰাণ গোস্বামী। উপাচাৰ্য মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অনুৰোধ জনাম ডক্টৰ গোস্বামী ডাঙৰীয়াক তেখেতৰ বক্তব্য প্ৰদান কৰিবলৈ। উপস্থিত সদৌতিলৈকে সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। সুপ্ৰভাত। জয়তে মই অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ তথা আজিৰ এই অনুষ্ঠানৰ আয়োজকসকললৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানত এনেদৰে ভাগ লোৱাৰ সুযোগ দিয়াৰ বাবে। তাৰ পাছতে এই বিশ্ববিদ্যালয়ে শেহতীয়াকৈ নাকৰ মূল্যায়নত A+ গ্ৰেড লাভ কৰাৰ বাবে, এই সাফল্যৰ বাবে মই এই বিশ্ববিদ্যালয় পৰিয়ালৰ সদৌতিকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তাৰপাছত আজি যিগৰাকী পুৰোধা ব্যক্তিৰ স্মৃতিত এই অনুষ্ঠানটি উৎসৰ্গা কৰা হৈছে, সেইজন সাহিত্য ৰত্ন হৰিনাৰায়ণ দত্ত বৰুৱাৰ
স্মৃতিত মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। হৰিনাৰায়ণ দত্ত বৰুৱাৰ বিষয়ে নজনা ব্যক্তি বোধ হয় এই সভাগৃহত এজনো নাই। তেখেতৰ বিষয়ে বহলাই আলোচনা কৰাৰ মই প্ৰয়োজন বোধ কৰা নাই। কিন্তু এটা কথা ক'বই লাগিব যে দত্ত বৰুৱাই তাহানিখনতে শংকৰদেৱৰ সৃষ্টিৰাজি নামঘৰৰ ভিতৰত সংৰক্ষণ কৰি ৰখাৰ পৰা সত্ৰবিলাকে ৰক্ষণশীল মনোভাৱেৰে সাঁচিপতীয়া পুথিৰ মাজতে সংৰক্ষণ কৰি ৰখা বস্তুখিনি তেখেতে ঘুকুটি মানুহখিনিক যথেষ্ট তেওঁলোকক বিশ্বাসত ল'বৰ কাৰণে, তেওঁলোকক পতিয়ন নিয়াবৰ কাৰণে যথেষ্ট কষ্ট কৰিব লগা হৈছিল। বস্তুখিনি এৰি দিব নিবিচাৰিছিল যে এইবোৰতো আমাৰ থাপনাত ৰখা বস্তু, গুৰুজনে লিখি যোৱা বস্তু, গুৰুজনৰ বস্তু, এইবোৰ থাপনাত সংৰক্ষণ কৰা বস্তু। আমি যিখিনি বস্তু সদায় পুৱা গধূলি সেৱা কৰোঁ, এইখিনি তুমি উলিয়াই নি বাহিৰত চপা কৰিবা, এইটো প্ৰতিবাদ কৰিছিলে, বিৰোধিতা কৰিছিলে। কিন্তু এই আমাৰ দত্ত বৰুৱাদেৱে অতি কষ্টৰে সেই মানুহখিনিক বুজাই বঢ়াই গুৰুজনাৰ বস্তুখিনি উলিয়াই আনি চপা ৰূপ দি তেতিয়াৰ দিনতে তেখেতে শংকৰ বাক্যামৃত প্ৰকাশ কৰিছিল 1953 চনত। মন কৰক কিমান বছৰৰ আগৰ কথা, মোৰ জন্মৰ এবছৰৰ পাছতে 1953 চনতে শংকৰ বাক্যামৃত প্ৰকাশ কৰিছিল। তাৰ পাছত বৰগীতৰ পুথিভাগ প্ৰকাশ কৰিছিল। আৰু আজি এই অনুষ্ঠানত ঘোষণা কৰা হৈছে যে হৰিনাৰায়ণ দত্ত বৰুৱাৰ দ্বাৰা সম্পাদিত বৰগীতৰ পুথিখনৰ আজি হীৰক জয়ন্তী বৰ্ষ উদযাপিত হৈছে। আৰু সেই আপাহতে আজিৰ এই বক্তৃতানুষ্ঠানটো বৰগীত বিষয়ক কৰাৰ সিদ্ধান্ত কৰা হ'ল। মোৰ হাতত যিখন বৰগীত তেখেতৰ দ্বাৰা সম্পাদিত আছে, সেইখনৰ বেটুপাতটো হ'ল এনেকুৱা: বৰগীত অসমীয়াত, বৰগীত হিন্দীত, আকৌ বৰগীত ইংৰাজীত। এইখন তেখেতে সম্পাদনা কৰি প্ৰকাশ কৰিছিল তেখেতৰ ভাতৃ বয়সত। এইখনৰ প্ৰকাশকাল আছিল 1965 চন। আৰু এই পুথিখনত তেখেতে তেতিয়াৰ দিনত ইমান আগবঢ়া চিন্তা কৰিছিল যে বৰগীতখিনিৰ ভাৱাৰ্থ কেৱল আমি অসমীয়া মানুহখিনিয়ে বুজি থাকিলেতো নহ'ব, অনা অসমীয়াখিনিৰ মাজলৈকো কেনেকৈ আমি নিম গুৰুজনক, তেওঁৰ চিন্তাক। সেই চিন্তাটোৰে সৈতে হিন্দীত ভাৱাৰ্থ লিখুৱাইছিল, ইংৰাজীত ভাৱাৰ্থ লিখুৱাইছিল। আৰু এই পুথিখনত কেৱল শংকৰদেৱ বিৰচিত বৰগীতখিনিহে আছে, মাধৱদেৱৰখিনি নাই। ইয়াত প্ৰকাশকৰ নিবেদনত লিখা আছে: শংকৰী শাস্ত্ৰৰ উদ্ধাৰক, প্ৰকাশক আৰু প্ৰচাৰক সাহিত্য ৰত্ন হৰিনাৰায়ণ দত্ত বৰুৱা দেৱে তেখেতৰ জীৱনৰ বিয়লি বেলিত এই পুথিখন সম্পাদনা কৰিছিল। বৰগীতসমূহৰ ইংৰাজী আৰু হিন্দী ভাৱানুবাদ যথাক্ৰমে অধ্যাপক তাৰিণীকান্ত ভট্টাচাৰ্য MA আৰু শ্ৰী ছগনলাল জৈন দেৱৰ হতুৱাই কৰা হৈছিল। হিন্দীৰ পাণ্ডুলিপিটো আমাৰ হাতত আধা দুখৰীয়াকৈ পৰাত ইয়াক পাছত অধ্যাপক শ্ৰী কুবেৰ ৰায় MA সাহিত্য ৰত্ন নলবাৰী কলেজৰ হতুৱাই লিখাই নকৈ সংযোগ কৰা হৈছে। আৰু এই পুথিখন অসম চৰকাৰৰ এটা
অনুদান লাভ কৰি প্ৰকাশ কৰা হৈছিল বুলিও ইয়াত উল্লেখ আছে। মই যেটো কথা ক'ব খুজিছোঁ যে এই দত্ত বৰুৱাদেৱে তাহানিখনতে ইমান এটা দূৰদৰ্শী চিন্তা কৰিছিল যে বৰগীতখিনিক আমি কেৱল অসমীয়া মানুহখিনিয়ে বুজি থাকিলে গাই থাকিলেতো নহ'ব, অনা অসমীয়াখিনিক আমি কেনেকৈ আকৃষ্ট কৰিম গুৰুজনৰ ৰচনাৰাজিৰ প্ৰতি। সেইবাবে তেওঁ হিন্দীত ইংৰাজীত ইয়াৰ ভাৱানুবাদ সন্নিৱিষ্ট কৰি গৈছে। এই পুথিখনি মই জানি সুখী হৈছোঁ দত্ত বৰুৱা পৰিয়ালৰ ফালৰ পৰা যে এইখনি পুনৰ প্ৰকাশ হৈ আছে আৰু এতিয়াও বজাৰত উপলব্ধ। যি কি নহওক, শেহতীয়াকৈ মোৰ এটা অভিজ্ঞতাৰ কথা ক'ব খুজিছোঁ। দিল্লী বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষিকা ছাত্ৰী অৰ্কজা ভৰদ্বাজ, তেওঁ ইতিমধ্যে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। তেওঁ গৱেষণাৰ বিষয় হিচাপে ল'লে বৰগীতৰ ৰাগ আৰু মেডিভেল মুডছৰ লগত বৰগীতৰ ৰাগৰ তুলনামূলক অধ্যয়ন। মই মেডিভেল মুডছ কি বুজি নাপাওঁ, তাই বুজাবলৈ যত্ন কৰে। মোৰ লগত যোগাযোগ কৰিলে যে ছাৰ মোক আপুনি সহায় কৰিব লাগিব, এনেকুৱা এটা বিষয় লৈছোঁ, মই ইয়াত ইউনিভাৰ্চিটিত মানুহক মই কনভিন্স কৰাব পৰা নাই, বৰগীত চিনি নাপায়, বৰগীতনো কি ক'ব নোৱাৰে, বৰগীতৰ লগত মেডিভেল মুডছৰ তুলনা কেনেকৈ হ'ব পাৰে, তেওঁলোকক মই কনভিন্স কৰিব পৰা নাই। মোক ডিছকাৰেজ কৰিছে যে তুমি এইটো কি বিষয় লৈছা, বেলেগ বিষয় লোৱা। ছাৰ আপুনি মোক সহায় কৰিব লাগে, মোক অলপ বৰগীতৰ ৰাগ শিকাই দিব লাগে। এই ছোৱালীগৰাকীয়ে মোৰ যিখন থিচিছ বৰগীত বিষয়ক, সেই থিচিছখনকে তেওঁ আধাৰ গ্ৰন্থ হিচাপে লৈ তাত মই যিখিনি অসমৰ বিভিন্ন সত্ৰৰ পৰা সংগৃহীত বৰগীতৰ ৰাগৰ যিখিনি স্বৰলিপি মই তাত সন্নিৱিষ্ট কৰিছিলোঁ, সেইখিনিকে তেওঁ ভিত্তি হিচাপে লৈ তেওঁ আগবাঢ়িছিল। আৰু মোৰ ওচৰত আহি পাছত তেওঁ ভালেকেইটি ৰাগৰ প্ৰশিক্ষণ লৈছিল। আৰু শেষৰ পৰ্যায়ত তেওঁ তেনেদৰেই ৰাগৰ প্ৰশিক্ষণ লৈ মোৰ কিতাপৰ স্বৰলিপি আৰু মোৰ কিছু বৰগীত সম্পৰ্কীয় লেখাৰ সহায়ত তেওঁ কনভিন্স কৰিবলৈ সক্ষম হ'ল তেওঁৰ বিশ্ববিদ্যালয়ৰ শিক্ষকসকলক যে এইটো এটা ভায়েবল ছাবজেক্ট হ'ব পাৰে, কম্পেৰেটিভ এনালিচিছ অফ দ্য ৰাগছ অফ বৰগীত উইথ মেডিভেল মুডছ। আৰু তাই মোক গাই মেলি শুনাই দিছিলে। মই মেডিভেল মুডছৰ বিশেষ মোৰ আইডিয়া নাই, কিন্তু তেওঁ মোক বুজাই দিছিল যে ছাৰ হয়, আমাৰ অহিৰ ৰাগটো এনেকৈ অমুক মুডছৰ লগত এনেকৈ তুলনা কৰিব পাৰিম। তাই গাই মোক যেতিয়া শুনাই দিছিল তেতিয়া মই কনভিন্স হৈছিলোঁ। আৰু শেষৰ পৰ্যায়ত তাইক দৰকাৰ হ'ল যিকেইটা বৰগীত তাই লৈছিল, সেই বৰগীতকেইটাৰ ইংৰাজী ভাৱাৰ্থ দৰকাৰ হ'ল। তেতিয়া মোৰ লগত যোগাযোগ কৰিলে, ছাৰ মোক আপুনি সহায় কৰি দিব লাগিব, এই গীতকেইটাৰ ইংৰাজী ভাৱাৰ্থ লাগে মোক। মোৰ তেতিয়া মনত পৰিল হৰিনাৰায়ণ দত্ত বৰুৱাৰ সম্পাদিত এই কিতাপখন মোৰ হাতত আছে। মোৰ মনত পৰিল যে মোৰ আলমাৰীত কিতাপখন থাকিব লাগে। বিচাৰি উলিয়ালোঁ, তাত দেখিলোঁ ভালেকেইটি শংকৰদেৱৰ যিকেইটা বৰগীত তেওঁ লৈছিল তাৰ ভাৱাৰ্থটো তাত আছেই লিখি থোৱা ইতিমধ্যে। মই তেওঁক সেইকেইটা দিলোঁ, দি পেলাই মই ক'লোঁ যে তুমি এই কিতাপখনৰ ৰেফাৰেঞ্চ কিন্তু দিব লাগিব, তুমি ক'ৰ পৰা পালা চ'ৰ্চটো তুমি মেনশ্যন কৰিব লাগিব। আৰু বাকী যিকেইটা নাপালে সেইকেইটা মই কৰি দিলোঁ। যি কি নহওক, এইটো এইবাবেই কৈছোঁ যে ইমান এটা আজিৰ তাৰিখত কামত অহা বস্তু তাহানিখনতে এই মানুহজনে কৰি থৈ গ'ল। তেখেত আমাৰ সকলোৰে শ্ৰদ্ধেয়। আৰু আমি সততে লক্ষ্মীনাথ বেজবৰুৱাৰ নামেই লওঁ, হয় ল'বই লাগিব। বেজবৰুৱাদেৱেই প্ৰথম গুৰুজনক নামঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই আনি জনপ্ৰিয় কৰিছিল বুলি সকলোৱে কয় একমুখে, আৰু এইটো আমি স্বীকাৰ কৰিবই লাগিব। কিন্তু গুৰুজনাৰ ৰচনাৰাজিক
সংকলিত ৰূপত প্ৰকাশ কৰি মানুহৰ মাজত বিলাই দিয়াৰ ক্ষেত্ৰত দত্ত বৰুৱাদেৱৰ অৱদান অনস্বীকাৰ্য। আমি সদায় স্বীকাৰ কৰিব লাগিব আৰু মই সেইবাবে পুনৰ তেখেতৰ স্মৃতিত মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এতিয়া মই মোক যিটো বিষয়ত ক'বলৈ দিয়া হৈছে সেই বিষয়ত মোৰ বক্তৃতা আৰম্ভ কৰিব খুজিছোঁ। বৰগীত বুলিলে আমি সকলোৱে জানো পঞ্চদশ শতিকাৰ শেষ আৰু ষোড়শ শতিকাৰ আৰম্ভণি সময়ছোৱাত অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰোঁতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেৰাৰ প্ৰধান শিষ্য তথা সহযোগী শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত শাস্ত্ৰীয় ৰাগ তালত নিবদ্ধ গীতখিনিকেই বৰগীত বুলি কোৱা হয়। এইটো আমাৰ সহজ সংজ্ঞা বৰগীতৰ। কিন্তু মই ক'ব খুজিছোঁ যে বৰগীত বুলি ক'লে আমি আচলতে এই গুৰু দুজনাৰ ৰচিত এমুঠি গীতক নুবুজি প্ৰকৃততে আমি এটা সংগীত ধাৰাক বুজিব লাগে। যিটো সংগীত ধাৰা গুৰুজনাই অসমত প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল, অসমত জনপ্ৰিয় কৰিবৰ কাৰণে চেষ্টা কৰিছিল। আৰু সেই সংগীত ধাৰাটোক যেতিয়া আমি বৰগীত নামেৰে সৈতে বুজিম, তেতিয়া আমি বৰগীত বুলি কওঁতে অংকৰ গীতখিনিকো সামৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। আমাৰ সমাজৰ বহু ৰক্ষণশীল ব্যক্তিয়ে অংকৰ গীত মানে গুৰু দুজনাৰ নাট দুখনৰ অংকীয়া নাট বুলি যাক কোৱা হয়, অংকীয়া নাট কেইখনৰ গীতখিনিক অংকৰ গীত বুলি কোৱা হয়। আমাৰ বহুতে অংকৰ গীতক বৰগীত বুলি ক'বলৈ ভাল নাপায়, নকয়। এটা পাৰ্থক্য ৰক্ষা কৰিবলৈ বিচাৰে যে বৰগীত এইখিনিহে বৰগীত, এইটো যিটো গোৱা হৈছে বা যিটো পৰিৱেশন কৰা হৈছে এইটোতো বৰগীত নহয়, এইটো অংকৰ গীতহে বা অংকীয়া নাটৰ গীতহে। কিন্তু সাংগীতিক দৃষ্টিৰে যেতিয়া আমি বিশ্লেষণ কৰোঁ, সংগীত হিচাপে যেতিয়া বিশ্লেষণ কৰোঁ, তেতিয়া দেখিম যে একেখিনি ৰাগ তালত নিবদ্ধ পৰিৱেশিত গীত হিচাপে আমি শ্ৰেণীভুক্ত কৰিব লাগে। গতিকে চালে বৰগীত আৰু অংকৰ গীতৰ মাজত কোনো পাৰ্থক্য নাই। ইফালে ব্যৱহাৰিক দৃষ্টিকোণৰ ফালৰ পৰাও যদি আমি চাওঁ, তেতিয়াহ'লে আমি দেখোঁ যে আমাৰ সত্ৰসমূহত নিত্য প্ৰসংগ, নাম প্ৰসংগৰ অবিচ্ছেদ্য অংগ হিচাপে বৰগীতসমূহ চৰ্চা কৰা হয় নামঘৰত, সত্ৰৰ নামঘৰত। আৰু তেনেদৰে চৰ্চা কৰোঁতে বৰগীত এটি গাই ল'ব লাগে প্ৰসংগৰ আদিতে। সেই বৰগীত বুলি কওঁতে নাটৰ গীতকো বৰগীত হিচাপেই পৰিৱেশন কৰা হয়, একে ধৰণেৰেই পৰিৱেশন কৰা হয়, কোনো পাৰ্থক্য ৰক্ষা কৰা নহয়। গতিকে সত্ৰৰ আমাৰ যিসকল পৰম্পৰাগত শিল্পী বা যিসকলে এই সংগীত ধাৰাটোক ধৰি ৰাখিছে, তেখেতসকলৰ মনটো পৰিষ্কাৰ। তেখেতসকলে
জানে যে বৰগীত আৰু অংকৰ গীতৰ পাৰ্থক্য নাই। দুই ভাগ গীতেই ৰাগাশ্ৰিত গীত, তালাশ্ৰিত গীত, গতিকে একেই সংগীত ধাৰাৰ অন্তৰ্ভুক্ত। আৰু এই যিটো সংগীত ধাৰা বৰগীতে প্ৰতিনিধিত্ব কৰে, সেই সংগীত ধাৰাটো কি? সেই সংগীত ধাৰাটো হ'ল প্ৰবন্ধ গানৰ সংগীত ধাৰা। যিটো সংগীত ধাৰা শংকৰদেৱৰ সময়ত ভাৰতবৰ্ষৰ সৰ্বত্ৰ জনপ্ৰিয় ৰূপত আছিল। এই প্ৰবন্ধ গান বুলি কওঁতে সংগীতৰ লগত জড়িত, শাস্ত্ৰীয় সংগীতৰ লগত, ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ লগত জড়িত সকলে নিশ্চয় বুজি পাইছে বা পাব যে উত্তৰ ভাৰতৰ ধ্ৰুপদ আৰু দক্ষিণৰ কীৰ্তন বা কৃতি সংগীত ধাৰাৰ আগৰ পৰ্যায়ৰ যিটো সংগীত ধাৰা ভাৰতবৰ্ষৰ সৰ্বত্ৰ জনপ্ৰিয় ৰূপত আছিল, সেই সংগীত ধাৰাটোৰ নামেই হ'ল প্ৰবন্ধ গান। এই প্ৰবন্ধ গানৰ সংগীত ধাৰাটোৰ গায়কী শৈলীটো কেনেধৰণৰ আছিল? দুখৰ বিষয় যে প্ৰবন্ধ গানৰ ক্ৰিয়াত্মক ৰূপ, মানে আমি আজি ক'তো ভাৰতবৰ্ষৰ ক'তো আমি যদি শুনিবলৈ বিচাৰোঁ যে প্ৰবন্ধ গান এটি গাওকচোন আপুনি পাৰিবনে, যিমানেই ডাঙৰ শাস্ত্ৰীয় সংগীতজ্ঞ নহওক, খুব কম সংখ্যকে হয়তো পাৰিব, কিন্তু সন্ধালনী ৰূপত প্ৰবন্ধ গান সংগীত ধাৰাটো আজি শুনিবলৈ পাবলৈ নাই। কিন্তু তাৰ কিছু আমি বৰ্ণনা ব্যাখ্যা পঢ়িবলৈ পাওঁ শাস্ত্ৰত। যেনেদৰে সংগীত ৰত্নাকৰ শাস্ত্ৰখনত আমি প্ৰবন্ধ গানৰ বিষয়ে, চাংগদেৱৰ সংগীত ৰত্নাকৰত আমি প্ৰবন্ধ গানৰ বিষয়ে পঢ়িবলৈ পাওঁ। আৰু তাৰ পৰাই আমি জানিব পাৰোঁ যে প্ৰবন্ধ গান শৈলীটোৰ, গায়কী শৈলীটোৰ লক্ষণ আছিল এনেধৰণৰ। প্ৰবন্ধ গান এটা আৰম্ভ হোৱাৰ আগতে প্ৰথমে বাদ্য বাজিছিল, বাদ্যহে বাজিছিল, বাজনা বাজিছিল। পোনে পোনে গীতলৈ নগৈছিল, আৰু সেই বাজনা অংশক কোৱা হৈছিল উদ্গ্ৰাহ। আৰু বাজনা অংশৰ পাছত দ্বিতীয় অংশটো হ'ল মেলাপক, মেল আলাপক। বাজনাৰ সংযোগতে আলাপ কৰা হৈছিল, ৰাগ বিস্তাৰ কৰা হৈছিল। তাৰ পিছৰ অংশটো হ'ল ধ্ৰুৱ, স্থায়ী অংশটো। আৰু ধ্ৰুৱৰ পাছত আহিল অন্তৰা, আৰু শেষৰ অংশটো হ'ল আভোগ। এই অন্তৰা অংশটো, এই পাঁচটা যি অংশ আমি পালোঁ প্ৰবন্ধ গানৰ, এই পাঁচটা অংশক ধাতু বুলি কৈছিল। ধাতু যেনেকৈ আমাৰ শৰীৰৰ ধাতুৰ কথা কোৱা হয়, তেনেদৰে গান এটাকো, গীত এটাকো এটা জীৱন্ত শৰীৰৰ ৰূপত কল্পনা কৰা হৈছিল। অংগৰ ব্যাখ্যা আছে, বিভিন্ন অংগৰ ব্যাখ্যা আছে। তেনেকৈ ধাতু, এই পঞ্চ ধাতুৰ বৰ্ণনা পোৱা যায় চাংগদেৱৰ সংগীত ৰত্নাকৰত। অন্তৰা ধাতুটো সকলো প্ৰবন্ধ গানত নাছিল। চালগসুদ প্ৰবন্ধ আৰু ৰূপক প্ৰবন্ধত অন্তৰা ধাতুটো আছিল। বাকীখিনি প্ৰবন্ধ গানৰ বহুকেইটা বিভাগ আছিল, বহুকেইটা ভাগ আছিল। বাকীকেইটা ভাগত অন্তৰা ধাতুটো নাছিল বুলি আমি জানিবলৈ পাওঁ। যি কি নহওক, এই যে পঞ্চ ধাতু বা পঞ্চ সংগীতাংশ, পাঁচটা সংগীতাংশত এটা প্ৰবন্ধ গান বিস্তাৰিত হৈছিল। প্ৰথমে বাদ্য বাজনা বাজিছিল, তাৰ পাছত ৰাগ বিস্তাৰ হৈছিল, তাৰ পাছত ধ্ৰুৱ অংশৰ গায়কী,
তাৰ পাছত অন্তৰা অংশ, তাৰ পাছত আভোগ অংশ। কেনেকৈ চিনাক্ত কৰিছিল এই অংশকেইটা যে এয়া ধ্ৰুৱ চলি আছে, এয়া আলাপক চলি আছে, এয়া প্ৰথম অংশ দুটা চিনাক্ত কৰোঁতে আমাৰ অসুবিধা নহয়। বাজনা যেতিয়া অকল বাজনাহে বাজি আছিল সেইটো হ'ল উদ্গ্ৰাহ অংশ। যেতিয়া ৰাগ বিস্তাৰ কৰিছে সেইটো মেলাপক ধাতু, আমি গম পাইছো। ধ্ৰুৱ অংশ চিনাক্ত কৰোঁতেও অসুবিধা নহয়। ধ্ৰুৱৰ গায়কী প্ৰথম স্থায়ী দুটা লাইন আমাৰ বৰগীতৰ পাঠবিলাকত আপোনালোকে মন কৰিব, প্ৰথম দুটা শাৰীৰ আগত লিখা থাকে ধ্ৰুং। এই ধ্ৰুংটো ধ্ৰুৱ শব্দৰ সংক্ষিপ্ত ৰূপ। ধ্ৰুং মানে ধ্ৰুৱ, প্ৰথম দুটা শাৰীক ধ্ৰুৱ বুলি চিনাক্ত কৰা হৈছে। তাৰ পাছৰ অংশ অন্তৰা আৰু আভোগ কেনেকৈ আমি চিনাক্ত কৰিম? এটা কথা যে আভোগ অংশই প্ৰবন্ধ গান এটাৰ সামৰণি সূচাইছিল। যেতিয়া আভোগ অংশ আৰম্ভ হয় তেতিয়া মানুহে গম পাইছিল যে গানটোৰ সামৰণি পৰিব এতিয়া। তাৰ আগৰ অংশ হ'ল অন্তৰা। গতিকে ধ্ৰুৱ আৰু আভোগৰ মাজত অন্তৰা অংশ আহে। অন্তৰা শব্দৰ অৰ্থ হ'ল যি অন্তৰ সূচায়। অন্তৰ মানে প্ৰভেদ, পাৰ্থক্য। অন্তৰ, প্ৰভেদ, পাৰ্থক্য। কাৰ মাজত প্ৰভেদ সূচায়? ধ্ৰুৱ আৰু আভোগৰ মাজত যি অংশই প্ৰভেদ সূচনা কৰে, পাৰ্থক্য সূচায়, যাৰ গায়কীত সেই পাৰ্থক্যটো স্পষ্ট হয়, সেই অংশৰ নামেই হ'ল অন্তৰা। এতিয়া আমি যদি ঠিক আছে, এতিয়া আমি আৰু এটা কথালৈ যাব পাৰোঁ যে বৰগীতত বৰগীতক মই প্ৰবন্ধ গানৰ লগত তুলনা কৰিবলৈ গৈ আছো আৰু কৈছো যে আৰম্ভণিতে যে শংকৰদেৱে যিটো সংগীত ধাৰা বৰগীতৰ মাজেদি, বৰগীত বুলি কওঁতে মই অংকৰ গীতখিনিকো সামৰিছো দেই। এই অংকৰ গীত আৰু বৰগীত মিলাই সৰ্বমুঠ ৰাগ আমি ৩৬টা পাওঁ। যি কি নহওক, এই বৰগীতৰ সংগীত ধাৰাটোৰ মাজেদি শংকৰদেৱে যিটো সংগীত ধাৰা প্ৰতিষ্ঠা কৰিবলৈ গৈছিল, অসমত জনপ্ৰিয় কৰিবলৈ গৈছিল, সেই সংগীত ধাৰাটো হ'ল প্ৰবন্ধ গানৰ সংগীত ধাৰা বুলি মই কৈ গৈছো। এতিয়া প্ৰশ্ন হ'ব পাৰে যে শংকৰদেৱেনো প্ৰবন্ধ গানৰ সংগীত ধাৰাটো ক'ত পালে, কেনেকৈ শিকিলে? আমি প্ৰথমে চাব লাগিব শংকৰদেৱৰ যিটো ফেমিলি বেকগ্ৰাউণ্ড বুলি কৈছো মই। শংকৰদেৱৰ পূৰ্বপুৰুষসকল ক'ৰ পৰা আহিছিল? আমি সকলোৱে জানো কনৌজৰ পৰা আহিছিল। দ্বাদশ শতিকাৰ শেষ, ত্ৰয়োদশ শতিকাৰ আৰম্ভণি এনেকুৱা সময়তে কনৌজৰ পৰা আহিছিল। বিভিন্ন কাৰণত তেওঁলোকে স্থান পৰিৱৰ্তন কৰিছিল। আহি গৌড় দেশৰ মাজেদি, বংগদেশৰ মাজেদি আহি অসমত থিতাপি লৈছিল। এই শংকৰদেৱৰ পূৰ্বজসকল এনেদৰে কনৌজৰ পৰা আহোঁতে লগত তেওঁলোকে নিশ্চয় ভাৰতীয় সংস্কৃতিৰ, ভাৰতীয় সংগীতৰ এটা চহকী ধাৰা লৈ আহিছিল। তেওঁলোকতো সংস্কৃত মানুহ আছিল। তেওঁলোক শংকৰদেৱৰ পূৰ্বজসকল, তেখেতসকলে লগত এটা ভাৰতীয় সংগীত ধাৰা লৈ আহিছিল। আৰু সেইবাবে আমি অনুমান কৰিব পাৰোঁ যে গুৰুজনাই শৈশৱতে নিজৰ ঘৰতে সংগীতৰ আদি পাঠ গ্ৰহণ কৰাৰ সুযোগ পাইছিল। আমাৰ এই অনুমান, এইটো মই অনুমান বুলি কৈছো, ক'তো লিখি থোৱা কথা নাই দেই, লিখিতভাৱে পাবলৈ নাই। এই অনুমানৰ সমৰ্থনত আমি গুৰুজনৰে নিজৰ উদ্ধৃতি আত্মপৰিচয় দিওঁতে ৰুক্মিণী হৰণ কাব্যত তেখেতে নিজ পিতৃৰ বিষয়ে যিষাৰ কথা কৈছিল,
আমি সেই কথাষাৰলৈ মনত পেলাব পাৰোঁ। বংশতে প্ৰখ্যাত গন্ধৰ্ব সাক্ষাৎ জগতে বখানে যাক। নিজ পিতৃ কুসুম্বৰ ভূঞাৰ পৰিচয় দিওঁতে গুৰুজনে কৈছে বংশতে প্ৰখ্যাত গন্ধৰ্ব সাক্ষাৎ। গন্ধৰ্ব বুলি চিনাক্ত কৰিব পাৰিছিল নিজ পিতৃক। আমি জানো শংকৰদেৱৰ খুব বাল্যকালতেই পিতৃবিয়োগ ঘটিছিল। কোনোৱে কয় 8 বছৰ বয়সতে তেওঁ পিতৃহাৰা হৈছিল, কোনোৱে কয় 12 বছৰমান বয়সত পিতৃহাৰা হৈছিল। যি কি নহওক, সেই সৰু অৱস্থাতে 8 বছৰ বা 12 বছৰ বয়সতে পিতৃহাৰা হোৱা মানুহজনে কিন্তু নিজৰ পিতৃৰ গন্ধৰ্ব ৰূপটোৰে সৈতে তেওঁৰ পৰিচয় ঘটিছিল। নহ'লে এনেই লিখি থৈ যাবনে গন্ধৰ্ব সাক্ষাৎ বুলি? গন্ধৰ্ব কাক কয়? আমি সকলোৱে জানো, যি গোৱা বোৱাত যি পাৰ্গত তেওঁই গন্ধৰ্ব। তাৰ মানে শংকৰদেৱৰ ঘৰত সংগীতৰ ভালেই চৰ্চা আছিল। আৰু সেইকাৰণে আমি অনুমান কৰিব পাৰোঁ যে ভাৰতীয় সংগীতৰ সমসাময়িক যিটো ধাৰা, সেই ধাৰাটোৰে শংকৰদেৱ নিজৰ ঘৰতে পৰিচিত হোৱাৰ সুযোগ লাভ কৰিছিল। তাৰ পাছত তেওঁৰ গুৰু মহেন্দ্ৰ কন্দলীৰ টোলত 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ শিক্ষা গ্ৰহণ কৰা বুলি আমি পঢ়িবলৈ পাওঁ। এই শাস্ত্ৰসমূহৰ মাজত নিশ্চয় সংগীত শাস্ত্ৰও আছিল, ভৰতৰ নাট্যশাস্ত্ৰও আছিল। গতিকে তেওঁৰ গুৰুৰ টোলত, মহেন্দ্ৰ কন্দলীৰ টোলত তেওঁ তাত্ত্বিকভাৱে এই পৰম্পৰাটো, ভাৰতীয় পৰম্পৰাটোৰ যি শিক্ষা, সেই শিক্ষাৰ তাত্ত্বিক জ্ঞানখিনি তেওঁ সম্পূৰ্ণৰূপে পাইছিল। তাৰ পাছত সেই তাত্ত্বিক জ্ঞানখিনি সমৃদ্ধ হ'ল কেনেকৈ? ক্ষমা কৰিব, মোৰ মানে এটা অসুবিধা আছে, অলপ দেৰি কথা ক'লে ডিঙিটো শুকাই যায়, মাজে মাজে তিয়াই থাকিব লাগে, আপোনালোকে বেয়া নাপাব। আমি জানো গুৰুজনে প্ৰথমবাৰ তীৰ্থ ভ্ৰমণত যাওঁতে তেওঁ 12 বছৰ কাল তীৰ্থ ভ্ৰমণত লাগিছিল আৰু তাৰ অধিক সময় তেওঁ পুৰীৰ জগন্নাথ ক্ষেত্ৰত আছিল, বৃন্দাবনৰ শ্ৰীনাথজীৰ মন্দিৰলৈও গৈছিল। আৰু সেই মন্দিৰসমূহ সেই সময়ত নৃত্য গীতৰ চৰ্চা কেন্দ্ৰ আছিল। তাত প্ৰবন্ধ গান শৈলীটোৰ চৰ্চা আছিল। আমি জানো জয়দেৱৰ গীত গোবিন্দ পুথিখনৰ কথা আমাৰ মনত আছে। জয়দেৱৰ গীত গোবিন্দ পুথিত যিখিনি গীত আছে, সেই গীতসমূহৰ চৰ্চা হৈছিল জগন্নাথ ক্ষেত্ৰত, বৃন্দাবনৰ শ্ৰীনাথজী মন্দিৰ এইবিলাকত। আৰু গুৰুজনে তীৰ্থ ভ্ৰমণ কালছোৱাত আমাৰ দৰেতো কেৱল ফুৰিবলৈ যোৱা নাছিল, তেখেতে জ্ঞান আহৰণ কৰিবলৈ গৈছিল। বিভিন্ন পণ্ডিতৰ লগত আলাপ আলোচনাৰ মাজেদি শাস্ত্ৰ জ্ঞানৰ উপৰি এই প্ৰবন্ধ গানৰ সংগীত ধাৰাটোৰ জ্ঞান তেওঁ আহৰণ কৰি আহিলে। আহি সেই ধাৰাটোৰ আৰ্হিতে বৰগীতৰ গায়ন শৈলী, বৰগীত ৰচনা কৰিলে। আৰু বৰগীতৰ গায়ন শৈলীটো সেই ধাৰাটোৰ, প্ৰবন্ধ গানৰ ধাৰাটোৰ আৰ্হিতেই তেওঁ প্ৰচলন কৰিলে। ভাবিলে আচৰিত হ'ব লাগে। তাহানিখনতে মন কৰকচোন, শংকৰ গুৰুৰ দিনত, আজিৰ পৰা 5 শতাধিক বছৰৰ আগৰ কথা, অসমীয়া সমাজখনৰ অৱস্থা কেনেকুৱা আছিল? বেছিভাগ মানুহেই নিৰক্ষৰ, হালোৱা হজুৱা। সেই মানুহখিনিক লগত লৈ কেনেকুৱা ধৰণৰ উচ্চাংগ সংগীতৰ চৰ্চা আৰম্ভ কৰিছিল। আমি বহুতে ক'ব খোজো বৰ সৰল কৰি, যে শংকৰদেৱৰ পৰিচয় দিবলৈ গৈ পেলাই আমি বহুতে বৰ সৰলীকৰণ কৰি কৈ দিওঁ যে অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক আছিল, ধৰ্ম প্ৰচাৰক হিচাপে আমি তেওঁক চিনাক্ত কৰি দিওঁ যে
শংকৰদেৱ কোন আছিল বুলি ক'লে আমি একেৰাখে কওঁ যে বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক। অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰোঁতা আছিল শংকৰদেৱ। আৰু এই ধৰ্ম প্ৰচাৰ কৰিবলৈ যাওঁতে তেওঁ আহিলা হিচাপে এই সংগীত, নাট, গান বাজনা, এইবিলাক নাম কীৰ্তন, গায়ন বায়ন এইবিলাকৰ সহায় লৈছিল। বৰ সৰলীকৃত ব্যাখ্যা এইটো বুলি ভাবোঁ মই। তেনেধৰণে ব্যাখ্যা কৰিলে গুৰুজনৰ প্ৰকৃত মূল্যায়ন কেতিয়াও হ'ব নোৱাৰে। কেৱল ধৰ্ম প্ৰচাৰেই যদি তেওঁৰ উদ্দেশ্য হ'লহেঁতেন, বৰগীত ৰচনা নকৰিও পাৰিলেহেঁতেন। অংকীয়া নাটৰ দৰে বস্তু ৰচনা নকৰাকৈও বৰগীত ধৰ্ম প্ৰচাৰ হ'লহেঁতেন। গায়ন বায়নৰ দৰে ইমান বৰ্ণাঢ্য এটা অনুষ্ঠান, বহা চাহিনী, উঠা চাহিনী, ন ধেমালি, সৰু ধেমালি, বৰ ধেমালি, নাট ধেমালি, ৰাগ ধেমালি, ইমানবোৰ বেলেগ বেলেগ ধৰণৰ বোল ৰচনা, অকল বোল ৰচনাই নে, খোজে কাটলে গায়ন বায়নো এটা নৃত্যৰ ক্ৰম। আৰু কাক শিকাইছিল ভাবিলে আচৰিত লাগে। যিসকল নিৰক্ষৰ মানুহ, আমাৰ গাঁৱৰ সেই সময়ত নিৰক্ষৰ হালোৱা হুজুৱাখিনিক মাতি আনি যি আখৰ চিনি নাপায়, তেওঁ মুখতো সংস্কৃতৰ শ্লোক তেওঁ ফুটাই দিছিল। যিসকলে আখৰ চিনি নাপায় তেওঁ হতুৱাই ৰাগ গোৱাইছিল। আমাৰ মনত পৰে সৰুতে আমাৰ সত্ৰত, মই এখন সত্ৰৰ পৰা আহিছোঁ, সাউদকুছি সত্ৰ বুলি কয় আমাৰ সত্ৰখন। সৰুতে আমাৰ সত্ৰত কেতিয়াবা ধৰক আমি শুনিছোঁ, যেতিয়া আমাৰ বংশত যেতিয়া চুৱা লাগে, কিবা কাৰণে চুৱা লাগিল, তেতিয়া নাম কীৰ্তনটো বন্ধ হৈ নাথাকে, প্ৰসংগ বন্ধ নহয়, গাঁৱৰ নাম লগোৱা আহি নাম গায়। আৰু সেই নাম লগোৱা আহে বাটৰ পৰা, বাটচৰা মুখৰ পৰা তেওঁ ৰাগ টানি আহে, দিল্লীৰ যেন মাত, বৰগীতৰ ৰাগ টানি আহে, শুনি কেনেকুৱা লাগে। সেইবোৰ শিক্ষা দি গ'ল গুৰুজনে। গতিকে সেইজন গুৰুক কেৱল ধৰ্ম প্ৰচাৰক বুলি ক'লে হ'বনে? তেওঁৰ উদ্দেশ্য আছিল, যদিও মোৰ বিষয়ৰ পৰা অলপ ফালৰি কাটি গৈছোঁ, তথাপি ক'বলৈ মই লোভ সামৰিব পৰা নাই। মোৰ মূল্যায়নত গুৰুজনৰ উদ্দেশ্য, প্ৰধান উদ্দেশ্য আছিল সমাজখন সংস্কৃত কৰা। তেওঁ যি সময়ত যি অৱস্থাত পাইছিল আমাৰ সমাজখনক, সেই সমাজখনক চুচি মাজি মানুহবিলাকৰ মন চিতবোৰ চুচি মাজি সংস্কৃত কৰি এক উচ্চ পৰ্যায়ৰ সংস্কৃতি, এক উচ্চাংগ সংগীতৰ মাধ্যমেৰে দি যোৱাৰ, যাতে এইবোৰ অভ্যাস কৰি থাকিব পাৰিলে নামঘৰৰ ভিতৰত সোমাই মানুহবোৰে যদি পুৱা গধূলি ৰাগৰ চৰ্চা কৰি থাকিব পাৰে, পুৱা গধূলি যদি এই উচ্চাংগ সংগীতৰ চৰ্চা কৰি থাকিব পাৰে, আৰু ধৰ্মক কি কৰিলে এক সাংগীতিক ৰূপ দি গ'ল, শ্ৰৱণ কীৰ্তনক শ্ৰেষ্ঠত্ব দিলে। 9বিধ ভক্তিৰ ভিতৰত শ্ৰেষ্ঠত্ব দিলে কাক? শ্ৰৱণ কীৰ্তন। শ্ৰৱণ মানে শুনা, কীৰ্তন মানে গোৱা, মানে সংগীতৰ চৰ্চা আৰু সংগীতৰ ৰস আস্বাদনেই ধৰ্ম, অন্য একো কৰিব নালাগে। গোৱা আৰু শুনা, নাম গোৱা, নামত কি আছে? ৰাগ আছে। বৰগীতত, কেৱল বৰগীততেই ৰাগ নাই। কীৰ্তনৰ যিবোৰ পৰম্পৰাগত সুৰ, ঘোষাখিনি আমি নামঘৰত গাওঁতে যি সুৰত গোৱা হয়, সেই সুৰবিলাকত যদিও ৰাগৰ উল্লেখ নাই, তাতো ৰাগ আছে। সেইখিনিও ৰাগ ভিত্তিক সংগীত। আজি তাৰিখত সেইবোৰৰ অপভ্ৰংশ হৈছে, অতি দুখৰ কথা। শুদ্ধ ৰূপত প্ৰসংগীয়া নাম শুনিবলৈ পোৱাৰ সৌভাগ্য বোধ কৰোঁ ইয়াত বহি থকা খুব কম সংখ্যকৰেহে হৈছে। আজি দিহানামৰ জনপ্ৰিয়তাই সকলো শেষ কৰি পেলাইছে। এতিয়া গুৰুজনৰ নাম লৈ দিহানাম প্ৰদৰ্শন কৰে, প্ৰতিযোগিতা, দিহানামৰ প্ৰতিযোগিতা হয়, প্ৰদৰ্শনী হয়। আৰু দিহানামৰ যি সুৰ, দিহানামৰ যি ছন্দ, যি লয়, হুঁচৰিৰ লগত বিশেষ পাৰ্থক্য নাই। সম্পূৰ্ণ লোকসংগীত, সম্পূৰ্ণ লোকবাদ্য, সম্পূৰ্ণ লোকছন্দ, আৰু সেইকাৰণে আমাক আকৰ্ষণ কৰে বেছিকৈ।
লোকসংগীতৰ এটা স্বতঃস্ফূৰ্ত আবেদন আছে, সকলোৱে ভাল পায়। ভাষা নিৰ্বিশেষে পৃথিৱীৰ যিকোনো ভাষাৰ লোকগীত এটা কোনোবাই আওৰালে, কোনোবাই গালে, ভাষা নিৰ্বিশেষে সকলো মানুহে তাৰ সাংগীতিক ৰসটো উপভোগ কৰিব পাৰে। কেলে পাৰে? ফক সং, ফক মিউজিক অলৱেজ appeals to our body, not soul. ফক সঙে ঢোলৰ মাতটো শুনিলে, পেপাৰ মাতটো শুনিলে ল'ৰা বুঢ়া নিৰ্বিশেষে সকলোৰে গাত পিৰপিৰণি এটা উঠে। পিৰপিৰণিটো ক'ত উঠে? দেহত উঠে, গাত উঠে। আমাৰ গাটো পিৰপিৰাই উঠে, মনটো পিৰপিৰাই উঠে, নাচি উঠে, কিন্তু হৃদয়ত আলোড়ন তুলিব নোৱাৰে। লোকসংগীতে হৃদয়ত আলোড়ন নতুলে। কিন্তু যিহেতু ইয়াৰ দেহজ আবেদন আছে, সেইবাবে লোকসংগীত বেছি জনপ্ৰিয়। লোকসংগীত সেইবাবেই জনপ্ৰিয়, আৰু সেইকাৰণেই আমি যদি লোকসংগীত এটা পৰিৱেশন কৰোঁ, বহুত মানুহ পাম দৰ্শক হিচাপে। শাস্ত্ৰীয় সংগীত এটা পৰিৱেশন কৰিলে সিমান দৰ্শক আমি নাপাওঁ। নিৰ্বাচিত কিছু মানুহেহে শাস্ত্ৰীয় সংগীত বুজি পায় বা ভাল পায়। গুৰুজনে কি কৰিছিল? তেওঁ যদি ধৰ্ম প্ৰচাৰেই মুখ্য উদ্দেশ্য হ'লহেঁতেন, তেওঁ লোকসংগীতৰ মাধ্যমত যদি দি গ'লহেঁতেন তেওঁৰ ধৰ্মৰ বাণীবোৰ, এই গীতবোৰ যিবোৰ লিখিছিল ৰাগ তাল সংযোগ নকৰি, তেওঁ যদি আমাৰ সেই সময়ত প্ৰচলিত যিখিনি লোকসংগীতৰ ধাৰা আছিলে সেই তাতে যদি দি গ'লহেঁতেন, আজান ফকীৰে যেনেকৈ জিকিৰখিনি লোকসংগীতৰ মাধ্যমেৰে দি গ'ল, গুৰুজনে যদি সেই কামটো কৰিলেহেঁতেন বেছি জনপ্ৰিয় হ'লহেঁতেন নে নাই? কওকচোন আপোনালোকে। গুৰুজনৰ ধৰ্মটো বেছি প্ৰসাৰ লাভ কৰিলেহেঁতেন যদি তেওঁ লোকসংগীতৰ মাধ্যমেৰে, লোককলাৰ মাধ্যমেৰে প্ৰচাৰ কৰিবলৈ গ'লহেঁতেন। কিন্তু তাকে নকৰি কৰিছিল কি? অকলে অকলে ভাবিলে কিবা লাগি যায়। তাহানিখনতে শাস্ত্ৰীয় সংগীত, ৰাগ সংগীত, ইমানবোৰ জটিল তাল, বৰগীতৰ লগত সংগত কৰা যিবোৰ তাল আছে, ৩২ মাত্ৰা, ৩৪ মাত্ৰাৰ পৰা আৰম্ভ কৰি ৮ মাত্ৰালৈকে বিভিন্ন মাত্ৰাৰ জোখৰ বিভিন্ন তালি খালি ছন্দৰ অতবোৰ তালত নিবদ্ধ কৰি ৰাগ সংগীতৰ প্ৰশিক্ষণ দিছিল। কাক? হালোৱা সজোৱা নিৰক্ষৰ মানুহবোৰক। ইমান কষ্ট কেলে কৰিছিল? কেৱল ধৰ্ম প্ৰচাৰৰ কাৰণে নহয়, মানুহবোৰক সংস্কৃত কৰি যাওঁ, ইহঁতক এটা উন্নত ৰুচিবোধ দি যাওঁ। আমাৰ ৰুচিবোধৰ পৰিৱৰ্তন কৰি গ'ল। অসমীয়া মানুহৰ ৰুচিবোধৰ আমূল পৰিৱৰ্তন ঘটাই হালোৱা সজুৱাই ৰাগ টানিব পৰা অৱস্থা, নিৰক্ষৰ মানুহে ৰাগ সংগীত আয়ত্ত কৰিব পৰা অৱস্থা এটা কৰি থৈ গ'ল। আমি দেখি বিচৰতি খাওঁ, আমাৰ সত্ৰৰে যিবিলাক গায়ন বায়ন আছিল এসময়ত, আমি যদি লগত বজাওঁতে তালখনৰ কিবা এটা ভুল কৰোঁ, পটককে ধৰি দিয়ে, তুমি এই ঘাটটো ধৰা দেৰি কৰিলা, মাত্ৰাগত লয় ভাগিল বুলি তেওঁ ক'ব নাজানে। হয়তো এইবোৰ আমি বিজ্ঞানসন্মত বিশ্লেষণবোৰ তেওঁ কৰিব নাজানে, মাত্ৰা জুখিব নাজানে, কিন্তু ঘাটটো ধৰা দেৰি হৈছে এইটো ক'ব পাৰে। সময়ত জোখত পৰা নাই, মানে তালৰ জোখটো তেওঁ জানে, ইয়াততো তালি খালিৰ জোখটো তেওঁৰ একদম হৃদয়ত সেইটো আছে। তেওঁ এইটো ইনষ্টিংটিভ বুলি যিটো কয়, ইনষ্টিংটিভলি সেইবিলাক আয়ত্ত কৰি পেলাই তেওঁলোকে। সেই অৱস্থাটো সৃষ্টি কৰি যোৱা মানুহজন আছিল শংকৰ গুৰু, মহাপুৰুষ। সেয়ে কিন্তু আজি আমি কি কৰিছোঁ ভাবিলে দুখ লাগে, দেখিলে দুখ লাগে, শুনিলে কষ্ট হয়। সেই গুৰুজনৰ এই কথাখিনি আমি তেওঁক প্ৰকৃত মূল্যায়ন কৰিব নাজানি, তেওঁৰ বস্তুবিলাকৰ, তেওঁ দি যোৱা আমাৰ সমলবিলাকৰ প্ৰকৃত মূল্যায়ন কৰিব নাজানি আজি আমি অপভ্ৰংশ কৰি শাস্ত্ৰীয় ৰূপৰ পৰা তাক অপভ্ৰংশ কৰি আনি গ্ৰাম্য ৰূপ দিছোঁ, লোকসংগীতৰ ৰূপ দিছোঁ। আজি
আজিৰ তাৰিখত প্ৰসংগীয়া নাম আপুনি সত্ৰবিলাকতো খুব কম সত্ৰতেহে শুদ্ধ ৰূপত শুনিবলৈ পাব। প্ৰসংগীয়া নামতো অপভ্ৰংশ হৈ দিহা নামৰ সুৰ, হুঁচৰিৰ সুৰ আৰু লগত নেগেৰাটো চলি যায়। নেগেৰাটো আঁতৰাই মই কৈছো ঢোলটো বজাই দিব পাৰি, একেটা ছন্দতে চলি থাকে, হুঁচৰি ছন্দ একেটাই। যি কি নহওক, অলপ বেছিকৈ ক'লো বোধ কৰোঁ। এতিয়া আমি আহোঁ ট্ৰেডিশ্যনেল পাৰফৰ্মিং ষ্টাইল অফ বৰগীত। মই যিটো ট্ৰেডিশ্যনেল পাৰফৰ্মিং ষ্টাইল পৰম্পৰাগত গায়নশৈলীৰ আধাৰত বৰগীতৰ গায়নশৈলীক প্ৰবন্ধ গানৰ গায়নশৈলীৰে সৈতে ৰিজাবলৈ খুজিছোঁ, সেই গায়নশৈলীটোৰ কথা মই ক'ব খুজিছোঁ। মই ট্ৰেডিশ্যনেল পাৰফৰ্মিং ষ্টাইল বুলি কওঁতে, পৰম্পৰাগত গায়নশৈলী বুলি কওঁতে খোল তাল লৈ নামঘৰত, সত্ৰ বা হওক ৰাজহুৱা নামঘৰেই হওক, খোল তালৰ সংগতিত আমি যেতিয়া বৰগীত পৰিৱেশন কৰোঁ নামঘৰত, সেই যিটো ধাৰা, সেই যিটো ষ্টাইল, সেইটোৰ কথা কৈছোঁ। সেইটো কৰোঁতে প্ৰথমে কি বাজে? প্ৰথমে গুৰুঘাটৰ বাজনা বাজে। সকলো সত্ৰতে আপুনি চাব, উজনি নামনি সকলোতে প্ৰথমে গুৰুঘাটৰ বাজনাৰে আৰম্ভ কৰে। তাৰ পাছত ৰাগ তালনিৰ বাজনা, ৰাগ তাল বা ৰাগ তালনি বুলি কয়। 4 তালি 1 খালি এই ছন্দত ৰাগ তালনিৰ বাজনা চলি থাকে আৰু এই 4 তালি 1 খালিৰ ৰাগ তালনিৰ বাজনাৰ ছন্দত ৰাগ বিস্তাৰ কৰে। আৰু পৰম্পৰাগতভাৱে বৰগীতৰ এই প্ৰসংগ সমূহীয়া প্ৰসংগ, এজন মানুহে অকলে নকৰে, এটা গ্ৰুপে, এটা দল বহি লৈ কৰে। 4-5টা খোল, 10-12 যোৰ তাল হাতে হাতে লৈ মানুহ ইমানখিনি বহি লৈ প্ৰসংগ কৰে। মূলত এজন বহে, তেওঁ লগাই দিয়ে, ৰাগটো লগাই দিয়ে, পালিসকলে দোহাৰে আৰু বাকীখিনি চম্ভালি নিয়ে। তেনেদৰে গীত যেতিয়া আৰম্ভ হয়, ৰাগ তালনিৰ বাজনাত ৰাগ চলে, ৰাগটো যেতিয়া গাই শেষ হয়, ৰাগ তালনিৰ বাজনা সামৰণি মাৰে। তাৰ পাছত গীতৰ ধ্ৰুৱ অংশৰ প্ৰথম শাৰী মূলত বহাজনে লগাই দিয়ে, পালিসকলে দোহাৰে, আকৌ লগাই দিয়ে, আকৌ দোহাৰে। দ্বিতীয়বাৰ দোহাৰোতে যিখন তালেৰে সৈতে গীতটো আৰম্ভ কৰিব, সেই তালখনৰ ঘাট বাজে প্ৰথমে, আৰু ধ্ৰুৱৰ দ্বিতীয় শাৰীত সেই তালখনৰ গা মান বাজে, ঘাট বাজে, চোক বাজে, আকৌ ঘাট বাজে। গতিকে এনেদৰে গাওঁতে এখন তালৰ 3টা অংশ থাকে বৰগীতৰ লগত সংগত কৰা। গা মান বা গা বাজনা বা মূল বাজনা বুলি কয় আমাৰ বৰপেটা সত্ৰত, ঘাট বা ঘাটা বুলি কয়। তাৰ পাছত চোক বাজে, বৰপেটাত মান বুলি কয়। বৰপেটাত আকৌ গা মানৰ পাছতে, মূল বাজনাৰ পাছতে মান বজায়, তাৰ পাছত সামৰণিতহে ঘাট বজায়। আমাৰ উজনিৰ ফালে প্ৰথমে গা মান, তাৰ পাছত ঘাট, তাৰ পাছত চোক, তাৰ পাছত আকৌ ঘাট। 4বাৰ, এফাকি পদ কমেও 4বাৰ গাব লাগে ঘূৰাই ঘূৰাই। আকৌ কৰে কি, যেতিয়া মূল ধ্ৰুৱ অংশৰ সামৰণি তেনেধৰণে মাৰে, এখন তালতে ধ্ৰুৱ অংশৰ 2 শাৰী গায়। পদ অংশলৈ যেতিয়া যায়, তাল সলনি হয়, বেলেগ তাল আহে, আৰু প্ৰতিফাকি পদৰ প্ৰতিটো শাৰীত 2খন কমেও 2খন সুকীয়া সুকীয়া ছন্দৰ, সুকীয়া সুকীয়া মাত্ৰাৰ জোখৰ তাল বজাই গায়। তেনেদৰে পদ অংশৰ গায়কী আগবাঢ়ে, আৰু সামৰণি যেতিয়া মাৰিবৰ হয়, গীতৰ শেষৰ শাৰীটো এখন সুকীয়া বোল ৰচনাৰে বজাই সামৰে, সেইখনক কয় ঠেলা বাজনা। এই ঠেলা বাজনাৰ ছন্দটো বেলেগ ধৰণৰ হয়, অলপ দ্ৰুত লয়ত গুচি যায়, আৰু সেই ধৰণে সামৰণি মাৰে। এতিয়া মই ক'ব খুজিছো যে প্ৰবন্ধ গানৰ যি 5টা ধাতু বা অংশৰ কথা কৈ আহিছিলো মই, উদ্গ্ৰাহ, প্ৰথমে বাজনা বাজে প্ৰবন্ধ গানত, উদ্গ্ৰাহ। আমাৰ বৰগীততো প্ৰথমে বাজনা বাজে, গুৰুঘাট, উদ্গ্ৰাহ। তাৰ পাছত মেলাপক অংশত প্ৰবন্ধ গানৰ ৰাগ বিস্তাৰ হয়, আমাৰো ৰাগ তালনি বাজনাৰ সংযোগত ৰাগ বিস্তাৰ হয়। ধ্ৰুৱ অংশটো ওলাই আছে, ধ্ৰুৱৰ পাছত যিটো অংশ আহিল,
প্ৰতিফাকী পদত সুকীয়া সুকীয়া তাল সংযোগ কৰি গাই থকা সেই অংশটোৰ নামেই হ'ল অন্তৰা। আমি অন্তৰা বুলি ক'ব পাৰোঁ, কাৰণ সেই অন্তৰা অংশৰ গায়কীৰ ধ্ৰুৱ আৰু আভোগ অংশৰ লগত পাৰ্থক্য আছে। আভোগ অংশ কাক ক'ম? সামৰণি শেষৰ শাৰীটো আমি যে ঠেলা বাজনাৰ সংযোগত গাই সামৰোঁ, সেইটোৱেই হ'ল আভোগ। প্ৰবন্ধ গানৰ আভোগ অংশৰে আমি ৰিজাব পাৰোঁ। আগতে কৈ আহিছোঁ মই যে বৰগীত সদায় আমাৰ নাম কীৰ্তনৰ অবিচ্ছেদ্য অংগ। এইটোৱে কথা হ'ল, আমাৰ বহুতে অভিযোগ আনে যে বৰগীতৰ ৰাগডালবোৰ সত্ৰই বেলেগ বেলেগ। এইখিনি গুৰুজনৰ পাছত কিছু পৰিৱৰ্তন আহিছে। বিভিন্ন ঠাইত অসংখ্য অগণন সত্ৰ স্থাপিত হ'ল। গুৰু দুজনাৰ অনুগামীসকলৰ দ্বাৰা বিভিন্ন অঞ্চলত বহু সত্ৰ পাতিলে, আৰু সেই সত্ৰবিলাকে গুৰু দুজনাই দি যোৱা পৰম্পৰাটোকে সকলোৱে লগত লৈ বুকুত বান্ধি থাকিল। থাকোঁতেও কিন্তু বিভিন্ন স্থান কাল পাত্ৰৰ প্ৰভাৱত ঠায়ে ঠায়ে কিছু সাল সলনি, কিছু এপাৰেণ্ট ডিছক্ৰিপেঞ্চি বুলি কৈছোঁ মই, উপৰুৱা কিছু অমিল আমি দেখিবলৈ পাওঁ। উপৰুৱাভাৱে কিছু অমিল আমি দেখিবলৈ পাওঁ, কিন্তু মূলতঃ বস্তুবোৰ মিলি আছে। এতিয়া মই উপৰুৱা অমিলৰ দুটামান উদাহৰণ দিবলৈ লোভ সামৰিব পৰা নাই। মই নিজে পথাৰত নামি বোকাৰে লেটি পেটি হৈ কিবা এটা সাৰ সংকলন কৰিছিলোঁ কাৰণে মই এইখিনি ক'বলৈ সাহস কৰিছোঁ। এনেই ওপৰে ওপৰে দূৰৰ পৰা চাই পেলাই মানুহে এইখিনি কথা উপলব্ধি নহয়। আগতে ময়ো ভাবিছিলোঁ যে হয়, বৰপেটা সত্ৰৰ লগত দেখোন আমাৰ সত্ৰৰ এইখিনি নিমিলে, কমলাবাৰীৰ লগত দেখোন সেইখিনি তেওঁলোকৰ নিমিলে, এনেকৈ উপৰুৱা ধাৰণা কিছুমান মোৰো আছিল। কিন্তু যেতিয়া মই নিজে পথাৰত নামিলোঁ, তেতিয়া দেখিলোঁ আচল কাৰণবোৰ ক'ৰবাত। এটা কাৰণ, ধৰক একেটা গীতকে বেলেগ বেলেগ সত্ৰত বেলেগ বেলেগ ৰাগত গায়, কেনেকৈ মিলিব? যদি গীত একেটাই, এখন সত্ৰই যদি গৌৰী ৰাগত গাইছে, বেলেগ এখনে গাইছে শ্ৰী গৌৰী ৰাগত, বেলেগ এখনে গাইছে শ্ৰী ৰাগত, তিনিটা সুকীয়া ৰাগ, শ্ৰী শ্ৰী গৌৰী গৌৰী, তিনিটা সুকীয়া ৰাগ, কেনেকৈ মিলিব? নিমিলে। কিন্তু আমি জানিব লাগিব যে তেওঁ এই ৰাগটো গৌৰীত গোৱা নাই, শ্ৰী গৌৰীত গাইছে, এওঁ গৌৰীত গাইছে। এই কথাটো জানিলেহে আমি গম পাম। নজনাকৈ ওপৰে ওপৰে চালেতো আমি অমিলটোকেই দেখিম। আৰু পুথিবিলাকেও বিভ্ৰান্ত কৰে। মই বহু সাঁচিপতীয়া পুথি চাইছিলোঁ। বিভিন্ন সত্ৰত সংৰক্ষিত সাঁচিপতীয়া পুথিবিলাকত বৰগীতবিলাকৰ ৰাগৰ উল্লেখ ভিন ভিন হৈ আছে। এইটো এটা কাৰণ। দ্বিতীয় এটা কাৰণ মই ক'ব খুজিছোঁ যে কিছুমান সত্ৰত কিছুমান বৰগীত উপলক্ষ বিশেষে মূল ৰাগটোত নাগায়, বেলেগ ৰাগত গায়। সেই কথাটো আপুনি নাজানিলে ওপৰে ওপৰে চালেতো পাৰ্থক্যটোহে দেখিব। এটা উদাহৰণ, বৰপেটা সত্ৰত মাঘ দুমাহীৰ গীত ঘাটি অনুষ্ঠান বুলি এটা অনুষ্ঠান অনুষ্ঠিত হয়। তাত সিন্ধুৰা ৰাগৰ ঐচন মোহন বাল গোপাল বৰগীতটো তেওঁলোকে পাহাৰী ৰাগত গায়, লগত সংগত কৰে পটপৰি তাল। ঐচন মোহন বাল গোপাল, এইটো যেতিয়া বৰপেটা সত্ৰক প্ৰতিনিধিত্ব কৰা কোনোবা এগৰাকী শিল্পীয়ে যদি আহি মঞ্চত পৰিৱেশন কৰে,
তেওঁ যদি কথাটো উল্লেখ নকৰে যে মই পাহাৰীৰ আগত গাইছো, মানুহ বিভ্ৰান্ত হ'ব নহয়। যি জানে যে কিতাপততো এইটো সিন্ধুৰা, বৰপেটা সিন্ধুৰা এনেকে গায় নেকি, আমুকত দেখোন বেলেগে গায়। এইটো উদাহৰণ পালেনে? কিন্তু মই সেই বৰপেটা সত্ৰৰে হৰিৰাম বায়ন বুলি প্ৰয়াত এতিয়া এজনৰ কণ্ঠত সিন্ধুৰাৰ আগৰ এটা গীত উদ্ধাৰ কৰিছিলো। সেইটো এটা বেলেগ গীত। কেলি কৰে বৃন্দাবনে মোহন গোপাল কেলি কৰে। মইতো উৎফুল্লিত হৈ গলো, আৰে এইটো দেখোন আমাৰ সত্ৰৰ লগত একেবাৰে মিলি আছে। আমাৰ সত্ৰত আমি ফল্গোৎসৱত ফাকুৱাত এটা গীত গাওঁ, ভাই দেখো কমলাপতি দৌলৰ ওপৰে। ভাই দেখো কমলাপতি দৌলৰ ওপৰে কেলি কৰে বৃন্দাবনে মোহন গোপাল। কিবা পাৰ্থক্য পালেনে? বৰপেটাৰ সিন্ধুৰা, হাউচকুছি সত্ৰৰ সিন্ধুৰা কিবা পাৰ্থক্য আছেনে? নাই। এই মূল বস্তুবোৰ সত্ৰৰ ভিতৰত শুদ্ধ ৰূপত যেতিয়া চৰ্চা হয় তেতিয়া মিলটোৱেই পাওঁ আমি তাত। মোৰ থিচিছখনত মই সেইটোৱেইটো কৰিছো। মই উজনি নামনিৰ বৰপেটাৰ পৰা আৰম্ভ কৰি বৰপেটা সুন্দৰী দিয়া, বৰদোৱা থান, মাজুলীৰ সকলো সত্ৰ, আমাৰ নিজৰ সত্ৰ, মুঠতে 13খন সত্ৰৰ পৰা ৰাগতাল বুটলি আনি স্বৰলিপি কৰি মিল অমিল বাচি বিচাৰি দেখিলো এইবোৰতো চব মিলি আছে। কিন্তু উপৰুৱা কাৰকে অমিল সৃষ্টি কৰিলে সেইটো কেনেকে মিলিব? আকৌ তাহানিতে বীৰেন দত্ত ছাৰে ৰেডিঅ'ত এটা গাইছিল গীত, বৰ জনপ্ৰিয় হৈছিল। মাই হেৰ গোকুল চান্দাৱে মাই হেৰ। এইটো গীত আচলতে বেলুৱাৰ ৰাগৰ গীত, কিন্তু তেখেতেতো এইটো বেলুৱাৰ ৰাগত গোৱা নাই। এই কথাটো আমি জানিব লাগিব। সেই বৰপেটাৰ গীত ঘাটি অনুষ্ঠানতে এই সুৰটোত গাই তেওঁলোকে এইটো শ্যাম ৰাগ বুলি কৈছিল। মই কিন্তু মোৰ সুহাইৰ লগতহে মই সাদৃশ্য বিচাৰি পালো। মোক কওঁতে শ্যাম বুলি কৈছিল, কিন্তু সুহাইৰ ৰাগৰ লগতহে মই সাদৃশ্য পালো। কিন্তু অৰিজিন গীতটোতো বেলুৱাৰ ৰাগৰ গীত। সেই বেলুৱাৰ ৰাগৰ গীতটো যেতিয়া সুহাইৰ ৰাগত গাব আপুনি কেনেকে মিলটো পাব? আৰু ইয়াৰ লগত যিখন তাল সংগত কৰিছে চুটিকলা তাল, দেই তাকিটা দিদিনংকিত তাকিত দিনাতংকিতা দিনিতেই ক্ৰাক দিনি তাক দিনি দেই, চুটিকলা বুলি কয়। এই চুটিকলাৰ যিটো ছন্দ, সেইটো আকৌ আমাৰ উজনিৰ ফালৰ সত্ৰবিলাকৰ সৰু বিষম বুলি আমি যিখন তাল কওঁ তাৰ লগত মিলে। সেই তাক ক্ৰিকিটাও ক্ৰিকিটাক দেই, সেই তাক ক্ৰিকিটাও ক্ৰিকিটাক দেই, দিন তাকিটা দিদিনংকিত তাকিত দিনাতংকিতা দিনিতেই ক্ৰাক দিনি তাক দিনি দেই। তাল দুখনৰ নাম দুটা কিবা কাৰণে ওলট পালট হৈ গ'ল। আকৌ একেধৰণে আপুনি আজি আৰম্ভণিতে যিটো বৰগীত গালে বিষম তালত গাইছে, বৰপেটাৰ বিষম সেইখন, দিনা কি দিনা খিতা দিনা তাতং খিতা তাক দেই তাকিটা দিনা তাতং। এইখন আমাৰ উজনিৰ চুটকলা তাল। দেগিটা তাকিটি দেই দাও খিতি তাকিটি তাও, নাম দুটা তাল দুখনৰ কিবা কাৰণে সলনা সলনি হ'ল। আমি বিষম বুলি কোৱাখন তেখেতসকলে চুটিকলা বুলি কৈছে, চুটিকলা বোলাখন আমাৰ বিষম। আকৌ
আমাৰ চুটকলাখন তেখেতসকলৰ বিষম নাম দুটাৰ সাল সলনি হৈ যায় উপৰুৱা অমিল মিলাই ল'লে এইবোৰ মিলি যায় মই চুটকলা বুলি নকৈ বিষম বুলিও কৈ পেলাই বজাব পাৰোঁ বৰপেটা বিষম আমাৰ চুটকলা একেখন তাত আৰু এটা আজি আমি যিটো বৰগীত পৰিৱেশন কৰাম সেই বৰগীতটোৰ এটা কাহিনী আছে এইটো হ'ল শ্ৰী ৰাগৰ গীত উদ্ধৱ চলহু গোকুললাই উদ্ধৱ চলহু গোকুললাই বৰগীতটোৰ আপোনালোকে যিটো সুৰ শুনি আছে যিটো জনপ্ৰিয় সুৰ আৰে উদ্ধৱ চলহু গোকুললাই এইটো শ্ৰীৰাগৰ সুৰ নহয় এইটো কি ৰাগৰ সুৰ এমত কল্যাণ এইটো কোনে জনপ্ৰিয় কৰিলে কমলাবাৰী পৰম্পৰাৰ সত্ৰকেইখনে ঝুমুৰা নাচৰ লগত এই বৰগীতটো এমত কল্যাণ ৰাগত ধৰমজ্যোতি তালৰ সৈতে গায় কিন্তু শ্ৰী ৰাগটো আপোনালোকৰ মই ক'ব পাৰোঁ যে ইয়াত উপস্থিত থকা কোনেও হয়তো শ্ৰী ৰাগটোৰ সুৰটো শুনা নাই মই নাগাওঁ এতিয়া মোৰ ছাত্ৰজনে গাব আপোনালোকে তেতিয়া শুনিব উদ্ধৱ চলহু গোকুললাই গীতটো শ্ৰী ৰাগত কেনেকৈ গোৱা হয় আৰু মই ভাবিছিলোঁ যে কমলাবাৰী সত্ৰত হয়তো শ্ৰী ৰাগটো নাই নেকি তেওঁলোকে দেখোন এই এমত কল্যাণতে গাই থাকে কিন্তু মই ফিল্ড ৱৰ্কত যাওঁতে তাত যেতিয়া গায়নজনক সুধিলোঁ তেওঁ কৈছে আছে তেওঁ গাই দিছে যেতিয়া আমাৰ লগত মিলি গৈছে বৰপেটা সত্ৰত মই যেতিয়া গৈছোঁ তেতিয়া শ্ৰী ৰাগ গাব পৰা কোনো এজন ব্যক্তি নাই তাত ৰ'ব মই বিচাৰি পোৱা নাছিলোঁ দেই নীলকান্ত দাস সূত্ৰধাৰ মহানন্দ দাস বায়ন তেওঁলোকক মই লগ ধৰিছিলোঁ তেওঁলোকে শ্ৰী ৰাগ তেতিয়া গাব পৰা নাছিল তেওঁলোকে ক'লে মহানন্দ দাস বায়ন বোলাজনে তেখেতৰ এখন স্বৰলিপি পুথিত এই গীতটো এমত কল্যাণ ৰাগ বুলি উল্লেখ কৰি এমত কল্যাণৰ সুৰটোত স্বৰলিপি দিছে মই তেতিয়া তেখেতক যেতিয়া ক'লোঁ যে আপুনি এইটো এমত কল্যাণত কিয় স্বৰলিপি দিছে এইটোতো শ্ৰী ৰাগৰ গীত বোলে আমাৰ ইয়াত এনেকেই চলে মই তেতিয়া বৰ দুখ লাগিছিলে যে বৰপেটা হেন সত্ৰত শ্ৰী ৰাগটো নাইনে তাৰ মোৰ সৌভাগ্য যে নীলকান্ত দাস সূত্ৰধাৰে সংৰক্ষণ কৰি ৰখা হৰিৰাম বায়নৰ কণ্ঠত শ্ৰী ৰাগটো মই উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ যিটো মিলি আছে সকলোৰে মাজত এইবোৰ কিছুমান মই উদাহৰণ দিছোঁ উপৰুৱা অমিলৰ এছেঞ্চিয়েলি বস্তুবোৰ মিলি আছে আৰু আমাৰ সত্ৰসমূহেই আজি অত বছৰে ধৰি ৰাখিলে আৰু আমাৰ সৌভাগ্য এটা আমি আচলতে সঠিক প্ৰচাৰ হোৱা নাই কাৰণে আমি প্ৰতিষ্ঠাটো পোৱা নাই স্বীকৃতিটো পোৱা নাই ভাৰতবৰ্ষৰ অন্য ঠাইত প্ৰবন্ধ গান শৈলীটো নোহোৱা হৈ গৈছে প্ৰায় তেনেস্থলত অসমত নামঘৰৰ ভিতৰত সত্ৰসমূহৰ মাজত বৰগীতৰ গায়ন শৈলীৰ মাজেদি প্ৰাচীন প্ৰবন্ধ গানৰ শৈলীটো আজিও ধৰি ৰখা হৈছে এই কথাটো আমি সগৌৰৱে ঘোষণা কৰিব পাৰোঁ ইয়াৰ পাছত এটা কথা মই ক'ব খুজিছোঁ যে বৰগীতক যেতিয়া নামঘৰৰ মাজৰ পৰা উলিয়াই আনিবলৈ প্ৰয়াস কৰা হ'ল সেইটো কেতিয়াৰ পৰা হৈছে বাৰু আমি জনাত গুৱাহাটীত যেতিয়া ৰেডিঅ' ষ্টেচন স্থাপন হৈছিল 1947-48 চন এনেকুৱা সময়ত অনাতাঁৰ কেন্দ্ৰ গুৱাহাটী স্থাপন হোৱাৰ পাছত আমাৰ সংগীতজ্ঞ পণ্ডিতসকলে ভাবিলে যে বৰগীতটো আমিতো ৰেডিঅ'ৰ যোগেদি প্ৰচাৰ কৰিব পাৰোঁ আমি সত্ৰৰ মাজৰ পৰা নামঘৰৰ পৰা বৰগীতক উলিয়াই আনি ইয়াক এক পাৰফৰ্মিং আৰ্ট হিচাপে পৰিবেশ্য কলা হিচাপে আমি দেখুৱাব পাৰোঁ সেই প্ৰক্ৰিয়াটোত
সেই যে নামঘৰৰ পৰা উলিয়াই আনি ৰেডিঅ'ৰ যোগে প্ৰচাৰ কৰাৰ প্ৰক্ৰিয়াটোত সৰলীকৰণ হ'ল আৰু আধুনিকীকৰণ হ'ল। বৰগীতৰ যিটো প্ৰসংগীয়া গায়নশৈলীৰ কথা মই আপোনালোকৰ আগত ব্যাখ্যা কৰিলোঁ, সেই গায়নশৈলীত বৰগীত এটা গাবলৈ হ'লে অতি কমেও 15 মিনিট লাগিব। আমি যদি অলপ চমুৱাইও গাওঁ, মানে দুখন তালৰ ঠাইত এখন তাল কৰি প্ৰতিফাকি পদত এখন সুকীয়া সুকীয়া তাল বজাই গালে, এটা বৰগীত প্ৰসংগীয়া গায়নশৈলীত গালে কমেও 15 মিনিট লাগে। তেতিয়া ৰেডিঅ'ই ক'লে যে নাই, আমি 3 মিনিট সময় দিম, বৰগীত 3 মিনিটত গাব লাগিব। 3 মিনিটীয়া বৰগীতৰ প্ৰচলন হ'ল। আপোনালোকে গম পাইছে, যিটো ধৰণেৰে বৰগীত চলি থাকিল বহু বছৰ ধৰি, মানে আমাৰ ৰাজহুৱা মঞ্চবিলাকত, প্ৰতিযোগিতাবিলাকত, ৰেডিঅ'ত, এইবিলাকত মাধ্যমৰ যোগেদি যি ধৰণৰ বৰগীত চলি থাকিল সেইটো হ'ল 3 মিনিটীয়া বৰগীত। মানে ৰাগ চাগৰ কথা নাই, ৰাগ দিয়া নাযায়, পোনে পোনে গীতলৈ যায়, আৰু দীঘল গীত হ'লে মাজৰ দুফাকিমান বাদ দি আৰম্ভণিৰ দুফাকি শেষৰ দুফাকি গাই একেখন তালতে আগাগোৰা গাই সামৰণিত ঘাটটো বজাই থৈ দিয়ে। এই পদ্ধতিটো প্ৰচলন হ'ল। এইটোৱে হ'ল আধুনিকীকৃত সৰলীকৃত এটা গায়ন শৈলী বৰগীতৰ, যিটোৱে বৰগীতৰ সংগীত ধাৰাক অপকাৰ কৰিলে, ৰাজহুৱাভাৱে প্ৰতিষ্ঠিত হোৱাত বাধাৰ সৃষ্টি কৰিলে। এতিয়া মই সামৰণিৰ ফালে আহিছোঁ। এতিয়া শেহতীয়াভাৱে আজি কিছু বছৰৰ পৰা অন্ততঃ মানুহৰ মাজত কিছু সজাগতা বাঢ়িছে, বৰগীতক লৈ কিছু গৱেষণা হৈছে। আপোনালোকে গম পাইছে, বৰগীত সম্পৰ্কে তাত্ত্বিক আলোচনা কিছু হৈছে, আৰু এইবিলাকৰ মাজেদি মানুহৰ মাজত কিছু সজাগতা আহিছে। আৰু বৰগীত যে লোকগীত নহয়, বৰগীত যে লোকসংগীত নহয়, এসময়ত ৰেডিঅ'ই লোকসংগীতৰ পৰ্যায়ভুক্ত কৰি থৈছিল বৰগীতক। এতিয়াও বোধ কৰোঁ বৰগীতৰ অডিশ্যন ফৰ্মত ফক বুলিয়ে উল্লেখ আছে নেকি। শাস্ত্ৰীয় সংগীতৰ স্বীকৃতি ৰেডিঅ'ই দিয়া নাই এতিয়াও বোধ কৰোঁ দেই। এইটো তেওঁলোকৰ দোষ নাই, দোষ আমাৰ। আমি প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব যে বৰগীত শাস্ত্ৰীয় সংগীত হয়, তুমি চোৱা ইয়াৰ গায়নশৈলী চোৱা কেনেধৰণৰ। আমাৰ এই প্ৰদৰ্শনৰ যোগেদি আমি প্ৰতিষ্ঠা কৰিব পাৰিলেহে বৰগীতে শাস্ত্ৰীয় সংগীত হিচাপে এক প্ৰাচীন ভাৰতীয় সংগীত ধাৰাৰ প্ৰতিনিধি হিচাপে স্বীকৃতি পাব বুলি আমি আশা কৰিব পাৰোঁ। আৰু এইটো এটা মানুহৰ মাজত জাগ্ৰত হোৱা এই সচেতনতাটো এটা শুভ লক্ষণ বুলি আমি গণ্য কৰিছোঁ। আৰু ইয়াৰ যোগেদি আমি যদি বৰগীতৰ এই প্ৰসংগীয়া গায়ন শৈলীটোক আমি যদি জনপ্ৰিয় কৰিব পাৰোঁ, ইয়াক যদি আমি সন্ধালনী ৰূপত প্ৰদৰ্শন কৰিব পাৰোঁ, তেতিয়াহ'লে অদূৰ ভৱিষ্যতে হয়তো বৰগীতে তাৰ প্ৰাপ্য স্বীকৃতি পাব। প্ৰাচীন প্ৰবন্ধ গান শৈলীৰ অন্তিম নিদৰ্শন হিচাপে আমি হয়তো আমাৰ বৰগীতক প্ৰতিষ্ঠা কৰিব পাৰিম। এই আশাৰে মই মোৰ আজিৰ আলোচনা ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। এতিয়া মই আপোনালোকক ক'লোঁ যে এতিয়া আমি মোৰ সহযোগী হিচাপে আহিছে অসম সত্ৰীয়া সংগীত মহাবিদ্যালয় যোৰহাটৰ এজন ছাত্ৰ শ্ৰীমান ৰিকি বৰা। তেওঁক মই শিকাই বুজাই আনিছোঁ, বৰ পৰিণত হোৱা নাই, আপোনালোকে দোষ দাই নধৰিব। তেওঁ সাহস কৰি আহিছে, মই সাহস দিছোঁ পাৰিবা বোলা। তেওঁ শ্ৰী ৰাগত উদ্ধৱ চল্লহু গোকুললাই বৰগীতটো পৰিৱেশন কৰিব, লগত সহযোগী হিচাপে বেহেলা সংগত কৰিব সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰে এগৰাকী শিক্ষক শ্ৰী দিজেশ খাউণ্ডে। আৰু মই লগত খোল সংগত কৰিম। খোলত
এই গীতটো আমি 6খন সুকীয়া সুকীয়া তালত পৰিবেশন কৰিম। আৰম্ভণিতে ৰাগ তালনী বাজনাত ৰাগ বিস্তাৰ কৰিব। তাৰ পাছত ধ্ৰুৱ অংশ পৰিতালত গাব। প্ৰথম পদ শাৰী চুটকলা তালত গাব। এই মই যিখন চুটকলা বুলি কৈছো সেইখন বৰপেটা সত্ৰৰ বিষম তালৰ ছন্দত। আপোনালোকে মন কৰিলে গম পাব। আজি ৰাতিপুৱা গোৱা বৰগীতটোত যিখন বিষম তাল বাজিছে ধেই তা কিতা সৰি নহয় দিনা খিতা দিনা তাং খিতা তাক দেই তা কিতা দিনা তাং এই ঢেগিতা কিতি দেই দাও খিতি তা কিতি তাও। মই সেই ধৰণে বজাম। এখন চুটকলা বুলি কওঁ আমি। তাৰ পাছত আহিব ধৰমজ্যোতি 28 মাত্ৰাৰ তাল। ধৰমজ্যোতিৰ পিছত আহিব ডুমানি 14 মাত্ৰাৰ। ডুমানিৰ পাছত 10 বাৰী 34 মাত্ৰাৰ তাল। 10 বাৰীৰ পাছত আহিব মাছ জ্যোতি, সেইখন 28 মাত্ৰাৰ। মাছ জ্যোতিখন আচলতে ওলোটাত ধৰমজ্যোতি বুলিও ক'ব পাৰি। নমস্কাৰ দিন। নমস্কাৰ।
Guru Hari Rama Nita
হৰি আৰে ঘৰ
নাহি